নমস্কাৰ বন্ধুসকল, মোৰ নাম কাৰণ আজি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে কিছুমান কেমেৰা ৰিলেটেড ইণ্টাৰেষ্টিং জ্ঞানৰ বিষয়ে। বৰ্তমান আপোনালোকে মাৰ্কেটত চাই আছে যে 4টা 5টা বহু টাইপৰ কেমেৰা আপোনালোকে চাই আছে বজাৰ মাৰ্কেটত। তেতিয়াহ'লে আপোনালোকে কিনি তলয় 3টা 4টা কেমেৰা, কিন্তু আপোনালোকে তাৰ ইউজ কেনেকৈ কৰে সেই বিষয়ে আপোনালোকে গম নাপায়। তো এই ভিডিঅ'তে মই সেই বিষয়ে মই আজি ডিছকাছ কৰিম যে আপোনালোকে 4টা 5টা টাইপৰ কেমেৰাবোৰ কি টাইপৰ আপোনালোকে ইউজ কৰিব, কেনেকৈ আপোনালোকে ইউজ কৰে। তো এই বিষয়ে মই আজি ভিডিঅ'টো লৈ আহিছিলোঁ। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু আমাৰ যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো বিনা সময় ৱেষ্ট কৰি আজি এই কামালকা ভিডিঅ' সোনকালে আৰম্ভ কৰি দিওঁ। তো কেমেৰাৰ বিষয়ে জনাৰ আগতে আপোনালোকে জানিব লাগিব যে মোবাইলত কেমেৰা কেইটা প্ৰকাৰৰ দিয়া হয়। মোবাইলত কেমেৰা 4 প্ৰকাৰৰ দিয়া হয়, যেনেকৈ আপোনালোকে চাই আছে বৰ্তমান স্ক্ৰীনত। ইয়াতে প্ৰথমতে দিয়া আছে মেইন কেমেৰা, তাৰপিছত আছে আল্ট্ৰা ৱাইড এংগেল, তাৰপিছত টেলিফটো লেন্স আৰু 4 নম্বৰত আছে ডেপথ সেন্সৰ। এই 4টা প্ৰকাৰৰ কেমেৰা আপোনালোকক মোবাইলত প্ৰভাইড কৰা হয়। তো এই কেইটা হ'ল মোবাইলৰ কেমেৰা। এই কেইটা আমি 4টা পইণ্ট আমি ডিছকাছ কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। তো ইয়াতে প্ৰথম পইণ্টটো হৈছে মেইন কেমেৰা। যদি মেইন কেমেৰা আমি ক'বলৈ যাওঁ তো প্ৰথমতে আপোনালোকে দেখা পাইছিল যে যেতিয়া 2টা 3টা কেমেৰা নাছিল তেতিয়া এটা কেমেৰাই আছিল। সেই এটা কেমেৰাটো আছিল প্ৰথমতে মেইন কেমেৰা। মেইন কেমেৰাৰ যোনটো কাম হয় আপোনালোকে চাব, যোনটো আপোনালোকে নৰ্মেলভাৱে যোনটো ফটো উঠোৱা হয় কোনো ইফেক্ট দিয়া নহয়, যোনটো একদম যেনেকা আছে সেনেকাই চিম্পলভাৱে যোনটো ফটো উঠোৱা হয় সেইটো হৈছে মেইন কেমেৰাৰ কাম। ইয়াতে 2 নম্বৰ যোনটো পইণ্ট আছে সেইটো হৈছে আল্ট্ৰা ৱাইড এংগেল। আল্ট্ৰা ৱাইড এংগেল বেচিকেলি আপোনালোকে যদি বহুকেইটা মানুহ ধৰি লওক, আপোনালোকে মেক্সিমাম 20-30 জন মানুহ, বহুকেইটা ইপিনে যদি লেন্থ আপোনাৰ বহুকেইটা ইপিনে যোনটো ৱাইডৰ যিমান মানুহ আছে বহুকেইটা মানুহ আপোনাৰ থিয় হৈ আছে, আপোনাৰ একেবাৰে আপোনাৰ ফটো উঠাব লাগিব সকলো গ্ৰুপ সহকাৰে। তেতিয়াহ'লে আপুনি কি কৰিব, তেতিয়া আপোনাৰ আল্ট্ৰা ৱাইড এংগেলটো ইউজ কৰিব লাগিব। আপোনাৰ নৰ্মেল যোনটো কেমেৰা আছে সেই নৰ্মেল কেমেৰা দি সকলোকে যোনটো আছে ফটোটো উঠাব নোৱাৰে। তেতিয়া কি কৰিব, আল্ট্ৰা ৱাইড এংগেলটো দি ইউজ কৰিলে আপোনাৰ এইপিনে লেন্থটো আৰু এইপিনে লেন্থটো যিমান আছে সেইটো বাঢ়ি যাব, আৰু যাৰ ফলত আপোনালোকে সকলোকে একেবাৰে ফটোটোত কেপচাৰ কৰিব পাৰিব। যেনেকৈ কৰি আপুনি চাব পাৰে পেনোৰামা মোড আপোনাৰ দিয়া হয় কেমেৰাত। পেনোৰামা মোড কিহৰ কাৰণে দিয়া হয়, আপোনাৰ এইপিনে লেন্থটো আৰু এইপিনে লেন্থটো যিমান মানুহ আছে চবকে এনেকৈ কৰি কেপচাৰ কৰিবৰ কাৰণে এই পেনোৰামা মোডটো দিয়া হয়। ঠিক সেইদৰে আল্ট্ৰা ৱাইডো সেই ছাইডৰ লেন্থবিলাক বঢ়াই দিয়ে, আৰু যাৰ ফলত সকলো মানুহকে একেবাৰে ফটোটোত আহি যায়। ইয়াতে 3 নম্বৰ যোনটো পইণ্ট আছে সেইটো হৈছে টেলিফটো লেন্স। টেলিফটো লেন্স বেচিকেলি দিয়া হয় যে দূৰৰ যোনটো বস্তু আছে, যেনেকৈ ফটো উঠাব লাগিল বা ভিডিঅ' উঠাব লাগিল, দূৰৰ যিবোৰ বস্তু আছে সেইবোৰ ওচৰত কিদৰে আপোনালোকে ফটোটো ল'ব পাৰে। যদি আপোনালোকে নৰ্মেল কেমেৰা যদি আপোনালোকে জুম কৰি থাকে, যেনেকৈ 8x 2x বহুকেইটা জুমৰ অপশ্যন দিয়া থাকে, কিন্তু সেইবোৰ যদি আপোনালোকে ইউজ কৰে 2x জুম কৰি যায় তেতিয়াহ'লে আপোনাৰ ফটোটো ফাটি যোৱা যেন দেখা যায়। কিন্তু আপোনালোকে যদি টেলিফটো লেন্স দি আপোনালোকে সেই ফটোটো উঠাই আপোনাৰ দূৰৰ বস্তুটো ওচৰত আনি দিব, কিন্তু ফটোটো ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ফটোটো আছে নাফাটে, যাৰ কাৰণে আপোনালোকে এটা এক্সট্ৰা লেন্স দিয়া হয় সেইটো হৈছে টেলিফটো লেন্স। আপোনাৰ দূৰৰ বস্তু যিবোৰ আছে সেইটো ফটোটো উঠাবৰ কাৰণে টেলিফটো লেন্স দিয়া হয়। এতিয়া লাষ্ট পইণ্টৰ কথা কওঁ, সেইটো হ'ল ডেপথ সেন্সৰ। আপোনালোকে নাম শুনিছে ডেপথ সেন্সৰ, কিন্তু ডেপথ সেন্সৰে কি কাম কৰে সেই বিষয়ে আপোনালোকে নাজানে। হয়তো আপোনালোকে ইউজ কৰিছে কিন্তু আপোনালোকে নাজানে। যোনটো আমি মোবাইলত দেখা পাওঁ যে পৰ্ট্ৰেট মোড যে ইউজ কৰিলে আমি দেখা পাওঁ যে পিছপিনে যে ধূলা কৰি দিয়ে, আমাৰ যেনে পিছে বেকগ্ৰাউণ্ডটো মোৰ যে ধুমলা কৰিব বিচাৰোঁ DSLR দৰে, যে DSLR আপোনালোকে চাই যে পিছফালে ছাইডটো ধুমলা হৈ যায়, সেইটো যদি আমি মোবাইলত যোনটো আমি কৰোঁ পৰ্ট্ৰেট মোড অন কৰি, সেইটো একচুৱেলি ডেপথ সেন্সৰে কৰে। ডেপথ সেন্সৰে পিছপিনৰ ছাইডটো আমাৰ ধুমলা কৰাত সহায় কৰে, আৰু সেইবাবে মোবাইলৰ যদি পৰ্ট্ৰেট মোড দিয়া হৈছে তো ডেপথ সেন্সৰ থাকিবই। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।